হে দোস্ত সকলো তাত গম পা আজি বিশ্বকৰ্মা পূজা বিশ্বকৰ্মা বুলি আজি ফাৰ্ষ্ট ব্লগ এটা বনাবলৈ চেষ্টা কৰিছোঁ সকলোৱে চাব ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব দেই গা চা ধুলো ওলাবলৈ ঐ চোলা পিন্ধাই ৰাখিব চোলাটো পিন্ধি লওঁ দেই চোলা তোলা পিন্ধিলোঁ ধুনীয়াকৈ একদম মজাকৈ ওলাইছোঁ একদম পূৰা মুখত ঢিলাই খাই লৈছোঁ তেতিয়াহে চাব ছোৱালীকেইটা নহয় ন একদম ধুনীয়াকৈ পিন্ধি কৰি লৈছোঁ এতিয়া যাওঁ হোটেলৰ লগত কিবা এটা খাই লওঁ ভোক লাগিছে আৰু এতিয়া হোটেল পালোঁ এয়া হোটেলত বহি চিঙৰা খাবলৈ ধৰিছোঁ এয়া এইখন হোটেল চাওক ধুনীয়া একদম খালোঁ চিঙৰা এটা দেখাবলৈ লাজ লাগে এইখন চাওক সঞ্জয় হোটেল মোৰ নাম ক'ব 5 টকা এটা কমাই দিব ঠিক আছে মোক দেখাবলৈ লাজ লাগে খালোঁ দিয়ক এয়া প্ৰসাদ খোৱা মানুহ চাওক খা কাটলি তো এতিয়া মই আৰু এজন বন্ধু মৃত্যুঞ্জয় মন্দিৰ যাবলৈ ওলাইছোঁ চাই ৰাখক ভিডিঅ'টো একদম ধুনীয়াকৈ আমি দেখুৱাম মৃত্যুঞ্জয় মন্দিৰ আজিৰ দিনটোৰ পৰা পূৰা ঘূৰি আছোঁ আৰু তাকে যদি ভিডিঅ'টো ভাল পায় ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব দেই Walking alone, the streets are empty. The only thing I can see is my own silhouette. I'm getting stronger, step by step. The clock is ticking, but hey dosto, মৃত্যুঞ্জয় মন্দিৰ গৈ আছোঁ মৃত্যুঞ্জয় মন্দিৰ চাই থাকক ভিডিঅ'টো লাইক কমেণ্ট কৰি দিব তো এয়া আমি ক'ত পালোহি চাওক পুৰা পথাৰৰ মাজত ইয়াৰ পৰা মৃত্যুঞ্জয় মন্দিৰ সেয়া চাওক মই দেখুৱাই আছোঁ ৰখিব সেয়া চাওক মৃত্যুঞ্জয় ফাইনেলি পাই গ'লোহি এয়া মৃত্যুঞ্জয় মন্দিৰ ধূপ চুপ লৈ আহিছোঁ জ্বলাবলৈ চাওক কিমান বিশাল চাওক ওচৰৰ পৰা দেখাম আহক মৃত্যুঞ্জয় মন্দিৰলৈ এতিয়ালৈকে যোন অহা নাই আহিব পাৰে বহুত ধুনীয়া ঠাই একদম মন্দিৰৰ পৰা এতিয়া ওলাই আহিলোঁ এতিয়া ঘৰলৈ গৈ আছোঁ ভিডিঅ'টো অকণমান দীঘল কৰিছোঁ গোটেই দিনটো কি কৰি আছোঁ চব ভিডিঅ'টো বনাই দি দিম আপোনালোকক চাব খালি ধুনীয়া হ'লে লাইক এটা কৰি দিব ছাবস্ক্ৰাইব এটা কৰি দিব এতিয়া ঘৰ পালোহি অকণমান দেৰিকৈ আকৌ এঠাইলৈ ফুৰিব যাম সেয়াও দেখুৱাম এতিয়া ঘৰত কাৰ ঘৰত খিচিৰি বনাইছোঁ অকণ খাই আহিবতো লাগে ন তাকে যাওঁ অকণ পিছত লগ পাম গ'লোঁ মই আহিছোঁ এবাৰ যাম চামগুৰি অথনি গৈছিলোঁ মৃত্যুঞ্জয় মন্দিৰ দেখিছিলোঁ নহয় ব্লগছটো আধা এতিয়া আকৌ আবেলি গৈ আছোঁ এতিয়া চামগুৰি ক'ৰবাত যাম আৰু ধুনীয়া জেগা চাব গোটেই ভিডিঅ'টো চাই থাকক কোনে হ'ল মই পঢ়া স্কুল চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় এইখনতে মই ক্লাছ 10লৈকে পঢ়িছিলোঁ তো এয়া আমি এতিয়া চামগুৰি কি গাঁও পালোহি নাজানো কিন্তু বহুত পথাৰৰ মাজত পালোহি আহিছে নামটো কৈ দিয়া তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী বৈকুণ্ঠ দাস এয়া আমি কিবা পূৰা মানে ধুনীয়া জেগা আৰু চাই থাকক খালি চাই থাকক ক'ত আহি পালোঁ আমি দুটা একদম পূৰা চাহপাতৰ মাজত পূৰা চাহপাত দিছে চাহপাত ইয়া আৰু আহিছে আমাৰ লগত ইয়া জনপানী চব আহিছে Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. দোস্তো এয়া আমি কোৱা কি ৰঙা পাহাৰ বুলি এখন ঠাই পালোঁ সেয়া আমাৰ লগত মন্ত্ৰী আছে কওক কিবা এটা এয়া কি ধুনীয়া পৰিৱেশ চাই লওক একবাৰ আপোনালোকে
কি সুন্দৰ পৰিৱেশ এটাৰ মাজত আজি আমি উপস্থিত হৈছোঁহি আৰু বিশ্বকৰ্মা পূজা বুলি আজি এনেই ওলাই আহিলোঁ। আৰু আছে আমাৰ লগত ডান্স মাষ্টৰ নান্দা। সকলোৱে আহিছোঁ মিলি আজি বিশ্বকৰ্মা বুলি আমাৰ চামগুৰিৰ ফালে চাহপাত বাগানৰ মাজত সকলোৱে অলপ ওলাই আহিলোঁ, ভাল লাগিছে। জানেই অসমখন চাহৰ কাৰণে বিখ্যাত, গতিকে চাহপাত বাগানৰ মাজত থাকিলে মনটো কেনেকুৱাই সুন্দৰ লাগে। সকলোৱে আহিব এনেকুৱা পৰিৱেশৰ মাজত, সঁচাই ভাল লাগে। লগতে চাই যাব আমাৰ চেনেলটো, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্টছ কৰিব, লগতে ছাইডত থকা বেল আইকনটো বজাই দিব। থেংক ইউ।